নমস্কাৰ, মই হৰিতা। কচু ৰেচিপি এটালৈ আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ। এয়া আজি মই বনাম কচু নালা। আমি কচু নালা বুলিয়ে কওঁ। কিবা ভাল নাম থাকিব পাৰে নাজানো আৰু বগাই যে যায় যাৰ পৰা কচু হয় আৰু সেইডাল মানে এনেকৈ চাফা কৰি ল'ব লাগিব। চাফা কৰি ধুই আনি মছলা যোগাৰ কৰি ল'লোঁ। আদা, নহৰু, পিঁয়াজ, ধনিয়া, সৰিয়হ গোটেইখিনি লৈছোঁ। ইয়াক আৰু আজি কচু বুলি ভাবি নবনাওঁ, মানে মাংসৰ দৰে বনাম। ধুনীয়াকৈ ভাজি লৈছোঁ। এয়া কোনে কোনে বনাই আৰু খাই পাইছে কমেণ্ট কৰিব দেই। আমি কিন্তু বছৰত এবাৰ খাওঁৱেই আৰু খাবলৈ খুবেই ভাল হয়। কচু বুলি নক'লে ধৰিবই পৰা হোৱা নাই। গোটেইকেইবাৰতকৈ মানে এইবাৰ বেছি ভাল হৈছে। বতৰ খৰাং যে এইবাৰ সেইবাবে মানে বেছি ভাল আৰু কচু নালা খাবলৈ। আৰু এইফালে যিহেতু কচু আছে, অকণমান টেঙা যোগাৰ কৰিছোঁ, মাছ টেঙা কৰিম। কচু হওঁতে দেৰি লাগে বাবে বাকী যোগাৰ কৰি আছোঁ, কচুক বহাই থৈ আৰু এইফালে হৈ গ'ল কচুৰ নালা। চাওক কি ধুনীয়া দেখাইছে, খাবলৈ কিন্তু তাতকৈও মজা আৰু আজি অসমীয়া থলুৱা খানা এটা দেখুৱালোঁ। ভিডিঅ'টো যদি ভাল পালে আগৰ দৰে মৰম দিব বুলি আশা ৰাখিলোঁ। চাওক এয়া কি ধুনীয়া দেখাইছে আৰু কচুৰ নালাৰ চৰচৰি, মাছ টেঙা, ৰঙালাওৰ চাটনি বনাইছোঁ। এয়াই আছিল আজিৰ সাজ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। আজিলৈ এৰিছোঁ।